হেল্ল' ফ্ৰেণ্ডছ, আপুনি চাই আছে আপডেট আছাম ইউটিউব চেনেল। আৰু অসম চৰকাৰে বিভিন্ন বিভাগত যি 1 লাখ নিবনুৱা সংস্থাপন দিব, কি বিভাগত কিমান পদ খালী হৈছে তাৰ এক তথ্য আমাৰ হাতত আহি পৰিছে। তো এই ভিডিঅ'টোত আপুনি গম পাব যে কোন বিভাগত কিমানটা পদ খালী হৈছে। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে যিটো বেল আইকন আছে সেইটো টিপি অল কৰি লওক। তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকিবলৈ সক্ষম হ'ব। তো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে কি ডিপাৰ্টমেণ্টত কিমান পদ খালী হৈছে। এখন নটিচ আহি গৈছে, মই সকলোখিনি কৈ আছোঁ, চাই থাকক। প্ৰথমটো আহিছে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত 54টা পদ, এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টত 7118টা পদ খালী হৈছে, মীন বিভাগত খালী হৈছে 168টা পদ, PNRD যিটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট তাত 2137টা পদ খালী হৈছে, জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত 830টা পদ, পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত 1027টা পদ, ভূমি সংৰক্ষণ বিভাগত 526টা, স্পৰ্টছ বিভাগত 576টা, শিক্ষা বিভাগত 28162টা পদ খালী হৈছে, যথেষ্ট পদ শিক্ষা বিভাগত খালী হৈছে, হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টতো 55টা পদ খালী হৈছে, টি ট্ৰাইবছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত 6টা পদ, জলসিঞ্চন বিভাগত 940টা পদ, ফুড চিভিল ছাপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ ডিপাৰ্টমেণ্টত 95টা পদ, ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট মাইনৰিটিজ ডিপাৰ্টমেণ্টত 36টা, চৰ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত 20টা, হিল এৰিয়া ডিপাৰ্টমেণ্টত 205টা, ছেক্ৰেটেৰিয়েল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত 606টা, ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টত 107টা, ৱেলফেয়াৰ অফ প্লেইন ট্ৰাইবছ এণ্ড বেকৱাৰ্ড ক্লাছেছ ডিপাৰ্টমেণ্টত 348টা, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত 1001টা, এনভাইৰনমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্টত 1379টা, এক্সাইজ ডিপাৰ্টমেণ্টত 453টা, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত 687টা আৰু টুৰিজিম ডিপাৰ্টমেণ্টত 144টা। আৰু কৈ আছোঁ, চাই থাকক। মুঠ 49টা বিভাগত পদ ওলাইছে। কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টত 176টা পদ ওলাইছে, ট্ৰেন্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত 1240টা পদ ওলাইছে, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টতো 9353টা পদ, আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত 210টা, পেঞ্চন পাব্লিক গ্ৰাইভনেন্স ডিপাৰ্টমেণ্টত 2টা। ইয়াৰ ভিতৰতে অলৰেডি কিছুমান নটিফিকেশ্যন আহি গৈছে, ৰিকুৱাৰমেণ্ট নটিচ, ইয়াৰ কিছুমান এপ্লাই আৰম্ভ হৈ গৈছে আৰু কিছুমানৰ হোৱা নাই, সেইখিনি অতি শীঘ্ৰেই আৰম্ভ হ'ব। পাব্লিক হেল্থ ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্টত 526টা পদ, ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টত 11টা, প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্টত 68টা, কালচাৰ এণ্ড এফেয়াৰ ডিপাৰ্টমেণ্টত 561টা, জুডিচিয়েল ডিপাৰ্টমেণ্টত 498টা। ইতিমধ্যে জুডিচিয়েল ডিপাৰ্টমেণ্টৰ বিভিন্ন জিলাৰ জুডিচিয়েৰী ডিপাৰ্টমেণ্টত ডিষ্ট্ৰিক্ট ছেছন কোৰ্টৰ বিভিন্ন গ্ৰেড 4 পদ ওলাইছে। সকলোখিনি নটিফিকেশ্যন আপোনালোকক দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে গম পোৱা নাই, ভিডিঅ' চাব পাৰে। প্লেলিষ্টৰ লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, অথবা এই ভিডিঅ'টোৰ একেবাৰে শেষত এণ্ড স্ক্ৰীণতো আপোনালোকে প্লেলিষ্টখনৰ লিংক পাব, তাত ক্লিক কৰি আপোনালোকে চাব পাৰিব। বিভিন্ন ধৰণৰ গ্ৰেড 4 পদ ওলাইছে, পিয়ন ওলাইছে, ড্ৰাফটাৰী ওলাইছে, ড্ৰাইভাৰ ওলাইছে, বিভিন্ন পদ বিভিন্ন জিলাত ওলাইছে, শিৱসাগৰ জিলাত ওলাইছে, কামৰূপ মেট্ৰত ওলাইছে, গুৱাহাটী হাইকোৰ্টত ওলাইছে, বিভিন্ন পদ ওলাইছে। এতিয়া আহিছোঁ ৰেভিনিউ ডিজাষ্টাৰ মেনেজমেণ্টতো পদ ওলাইছে প্ৰায় 965টা, লেজিষ্লেটিভ ডিপাৰ্টমেণ্টত 452টা, হেণ্ডলুম এণ্ড টেক্সটাইল চেৰিকালচাৰ ডিপাৰ্টমেণ্টত 334টা, মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টত 391টা, পাৰ্চনেল ডিপাৰ্টমেণ্টত 12টা, স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনিয়ৰ্ছ ডিপাৰ্টমেণ্টত 539টা, পাৱাৰ ডিপাৰ্টমেণ্টত 5769টা, গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত 22টা, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত 470টা ওলাইছে। ইয়াৰ ভিতৰতে অংগনবাদী সোমাই থাকিব, অংগনবাদী কৰ্মী, হেল্পাৰ ইত্যাদি সোমাই থাকিব। হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত 18096টা পদ খালী হ'ব। ইয়াৰ ভিতৰতে আৰক্ষী বিভাগৰ পদসমূহো ইয়াতেই সোমাই আছে। তো বৃহৎ পৰিমাণৰ পদ খালী হ'ব হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত। ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টতো 187টা পদ খালী হ'ব, পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত 1963টা, ফাইনেন্স ডিপাৰ্টমেণ্টত 922টা, বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত 98টা, 10 নম্বৰ অফ বেটেলিয়ানতো 10,000 পদ খালী হ'ব। মুঠ পদ 1,43টা পদ খালী হ'ব। তো এইখন আজি বিত্তমন্ত্ৰী ডাঙৰীয়াই উত্থাপন কৰিছে। ইয়াৰ মতেই নিযুক্তি প্ৰদান কৰা হ'ব, সেই কথা উল্লেখ কৰিছে। তো অতি শীঘ্ৰে ইয়াৰ নটিফিকেশ্যনসমূহ আহিব। যেতিয়া নটিফিকেশ্যন আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু কাষতে যিটো বেল আইকন আছে সেইটো টিপি অল কৰি ল'ব। তদুপৰি আমাৰ টেলিগ্ৰাম চেনেলতো আপোনালোক জইন হৈ ল'ব পাৰে, যদি আপোনালোকে টেলিগ্ৰাম এপটো ইউজ কৰে। তাতো ৰেগুলাৰলি আপডেট কৰি থকা হয়। এই ভিডিঅ'টো আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই সকলোখিনি পদৰ ডিটেইলছ জানিব পাৰে। ভিডিঅ'টো এটা লাইক কৰি দিব যদি ইনফৰ্মেটিভ যেন পালে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে যিটো বেল আইকন আছে সেইটো টিপি অল কৰি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় আই অসম।